हेलो गाइज আজি মই আছো সচলৰ সাই বাবা মন্দিৰত আৰু আপোনালোকক সৰুকৈ এটা ভিডিঅ' দিম বুলি ভাবিছো আৰু মোৰ ভিডিঅ'টো শেষলৈকে সকলোৱে চাব। প্ৰথমতে আমি ধূপ আৰু চাকি জ্বলালো। তাৰ পিছতে আমি সাই বাবাৰ ভিতৰৰ মেইন মন্দিৰলৈ যাম। চাই থাকক আপোনালোকে। খুবেই ধুনীয়া এই সাই বাবা মন্দিৰটো আৰু আপোনালোকে যদি কোনোবাই এই মন্দিৰটোলৈ আহিব বিচাৰে আহিব পাৰে। খুব ভাল লাগে। সচলত আছে। এয়া ভিতৰৰ ঠাই। সাই বাবাৰ মেইন মূৰ্তিটো এইটো আৰু ইয়াত সদায় সন্ধিয়া 5 বজাৰ লগে লগে আৰতি হয় আৰু ময়ো অকণমান আৰতিত ভাগ ল'লোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু এই মন্দিৰ ভাগলৈ আহি মোৰ সঁচাকৈ খুবেই ভাল লাগিলে। আপোনালোকে এপাক আহিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।